গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মোৰো ভালেই। মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে আঙুৰৰ মিঠাই। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আঙুৰখিনি ভালদৰে ধুই মই এটা মিক্সিত মিক্স কৰি লৈছোঁ। মিক্স কৰা আঙুৰখিনি মই এখন চেকনিৰে ভালদৰে চেকি লৈছোঁ। ইয়াৰ লগত মই এতিয়া এটা বাটিত কৰ্ণফ্ল'ৰখিনি লৈ সেই আঙুৰৰ ৰসখিনিৰ লগত ভালদৰে মিক্স কৰি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ যাতে কৰ্ণফ্ল'ৰখিনি গোটা বান্ধি নাথাকে। এতিয়া এখন কেৰাহীত মই এই অকণমানি বাতিটোত দুবাটি চেনি দি অলপমান তাত পানী দি গৰম কৰি থাকিম। চেনিখিনি যেতিয়া হাতত এনেকৈ লাগি যাব, আঠাৰ লেখীয়া হৈ যাব, তেতিয়া এই মিক্স কৰি থোৱা আঙুৰ আৰু কৰ্ণফ্ল'ৰখিনি তাত লাহে লাহে এনেদৰে বাকি পেলাই লৰাই থাকিব লাগিব। কম কমকৈ দি লৰাই থাকিব লাগিব। ডাঠ হৈ নোযোৱালৈকে ভালদৰে লৰাই থাকিব লাগিব। এনেদৰে ডাঠ হৈ গ'লে হৈ যাব। এয়া ডাঠ হৈ গ'ল। এতিয়া এনেদৰে আঠা হৈ যোৱালৈ লৰাই থাকিব লাগে। অলপমান ড্ৰাই ফ্ৰুইটছ মই এনেদৰে বাচনটোৰ তলতে দি লৈ এতিয়া সেইখিনি ডাঠ হৈ যোৱা মিশ্ৰণখিনি ইয়াৰ ওপৰত দি এনেদৰে দি পেলাই এঘণ্টামানৰ কাৰণে ৰাখি থ'ম। এঘণ্টামানৰ পিছত মোৰ এয়া মিঠাই ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে দেহা? দেখিবলৈ ভাল। খাবা না তুমি? খাম। এচেলেক মাৰিয়ে লওঁ। টেষ্টি হৈছে। আপোনাৰ হয়তো ঘৰত বনোৱা চাব। বাইদেউ, এতিয়া আমি নিজেও লগতে খাই লওঁ, লগতে ইয়াক খুৰীক খাবলৈ দিছোঁ। খুৰী, কেনেকুৱা হৈছে খাবলৈ? বহুত ধুনীয়া হৈছে পাই। সঁচা? আকৌ বনাবাচোন কেতিয়াবা। অঁ, ঠিক আছে ঠিক আছে। ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।